ঘূৰি আহ ঘূৰি জানো কিন্তু মই কিমান কলিয়া নাৰীক মহাৰাজা অপমান কৰিছে মই কৈছো তইতো জানো মোৰ ভণ্টিক মই কিমান ভাল পাওঁ মহাৰাজে এইটো কি কাম কৰিলে নিজৰ ভণ্টিক কলিয়া মহাৰাজ আজি মোৰ হাতত যাব কলিয়া মই কৈছো এৰি দে এগৰাকী নাৰীক সেইটো কৰে এগৰাকী নাৰীক ইমান কষ্ট দিয়ে এজন ককায়েকে কলিয়া আজি নিষ্ঠাৰ নাই এৰি দে বুলি কৈছো এৰি দে আৰে এৰি দে বুলি কৈছো ধৰাই নাই যা যা মহাৰাজা কি কয় যা যা একো কৰিব নোৱাৰিলেও কলিয়া মহাৰাজ কিয় ইমান আতাহ পাইছো মহাৰাজক মাৰিবলৈ যাম মানুহ ইমান ভয়ত ঘূৰি আহিলি যে মই ইমান ভয় খোৱা নাই জাঠিপাত লৈ যাম মহাৰাজক একো কৰিব নোৱাৰিলেও কোঠাটো সন্মুখত গৈ সেয়া এটাকে কৰিয়ে তইতো জানো তই ইমান ভদি আজি তোক খং খোৱা কাৰণটো মোক তই ইমান খং খাই আছ এখন মহাৰাজৰ ঘৰত কেনেবাকে শুনিব লাগিলে কিৰচেপ কৰিব মই ভয় নকৰ নাৰীক অপমান কৰিলে মোক সহ্য নহয় তইতো জানো মোৰ ভণ্টিক মই কিমান ভাল পাওঁ জানো তইতো মোৰ ভণ্টিক জানো দুটালৈ যোৱা তাইক পঠিয়ালে আৰু যাব তাক মই কিমান মৰম কৰোঁ তইতো জানো এই দুখন হাতেৰে মোৰ ভণ্টিক মই বিয়া দিছো গাঁঠিৰ ধন ভাঙি তাইক বিয়া দিছো মাটি বেচি দিছো বেলেগৰ তাঁতি পাৰ হৈ ছাগলী চুৰ কৰি সেই ধনেৰে বিয়া দিছো ভনীয়ক তই ভাল পাওঁ বিয়া দিছ লোকৰ ঘৰত ছাগলী চুৰ কৰি বিয়া খুৱাইছ যে বিশ্বাস হোৱা নাই এতিয়াও দেখুৱাই দিব পাৰো দেখুৱাব নোৱাৰা জেগাত তাঁতি খোজ আছে কাৰণে দেখুওৱা নাই ইমান ভাল পাওঁ মহাৰাজেনো বাৰু ভনীয়েকক এইটো কৰিব লাগে নে বাৰু কচোন মোৰ ভণ্টি পলাই গৈছে আমাৰ ভণ্টিয়ে আকৌ সকলোৱে ভাল পায় তাইতো পলাই গুচি গ'ল মই খবৰটো পাইছো মই বেলেগ চিন্তা একো কৰা নাই মোৰ ভণ্টিকো মই বিচৰা নাই যিটোৱে খবৰ দিছে তাক মই সুধিছো ল'ৰাটো শকত নে তাৰপিছত দুমাহৰ পাছত তাই কান্দি কান্দি খবৰ দিছে বোলে দাদা মই ইয়াৰ লগত নেথাকো কিয় মই বোলো কিয় তাই কৈছে ই ক্ষীণাই গ'ল বোলো তই চাই গৈছিলি কৈছে ক্ষীণাই গ'ল দাদা তাই বহুমূত্ৰ ব্যাধিয়ে পালে ক্ষীণাই গ'ল মই বোলো নেকান্দিবি মই ভগ্নীক বহুত ভাল পাওঁ আনি এইবাৰ একেবাৰে ক্ষীণ ল'ৰা এটাক দিছো ইমান মৰম লগাও যোৱাইটো ইমান মৰম লগা একে আঁতৰৰ পৰাই কামিহাত জিলিকি থাকে এবাৰ মাটিত পেলাই লৈ কামিহাত মই হাৰমনিয়ামো বজাইছো তাতকেও ডাঙৰ কথা এবাৰ আন্ধাৰ ৰাতি হবলা শুকান মাটিতে সি পৰিলে কামিহাই খটককে মাৰি ফিঙতি ওলাই গৈছে মই বেয়া পাওঁ ভণ্টিক বেয়াকে ক'লে মহাৰাজক মই বেয়া পাইছো মই চাকৰি এৰি দিম তই শুন সদায় আছে নেকি মহাৰাজক আঁতৰাই ৰাখ মোৰ পৰা আজি যিটো ঘটনা হ'ল কাৰ গাত দুখ মহাৰাজৰ নহয় মহাৰাজৰ কাৰ গাত আমাৰ দৈৱকী বাইদেউ গাত দুখ নিজো এগৰাকী কথা তেনেকে নকবিও কলিয়া নিজো তোক বিয়ালে মহাৰাজে কেতিয়া মাতিছে কোনে মাতিছে মহাৰাজে মাতিছে আমাৰ নঙলা মতে চুচুক চামাকে থকা দেখি মই মাতি আনিলো পত্ৰ এখন দিলে বোলে বিয়ালে যাবা তুমি নগলা বিয়া এখন বন্ধই হব মই বোলো হ'ব তোক কোনে মাতিছে মোক নিজে গৈ কইনাই নিমন্ত্ৰণ দিছে আমিতো শুনিছিলো তই বোলে আখৈ দিয়া কথাও আছিল হাত এখন ভাগিল গুণেহে দৈৱকী আই মোৰ ঘৰলৈ গৈ কৈছে কলিয়া তুমি কিন্তু বিয়ালৈ যাব লাগিব নিজৰ ভাইক বুলি ভাবে যে 3 দিন আগতে মোক ইমান আনন্দ লাগিব ভাবচোন কিয়নো বেয়া বুলি কৈছ 3 দিন আগতে যিমান সময়ত মাতিলো তাৰ আগতে গৈ মই বিয়া ঘৰত উপস্থিত এই ঘৰত মই বোলো ভাই কি কাম আছে মোক দিয়া মই ভাবিছো কি কাম আছে মোক দিয়া কৈছে মানুহে খোৱা চোৱা চেলেকা পাতবিলাক পেলাই দে নিজৰ ভাইক বুলি ভাবে যে কাম একে চাই চিতিহে দিছে আৰু এতিয়া কাগজ আছে বুলিহে কওঁ দেই পহৰাটো দি থাকে আমাৰ দৈৱকী আই
দৈৱকীয়াৰ পেটটো ক'লা মিঠা বৰণীয়া কেনেকে মিঠা বৰণীয়া হ'ব ইমান ধুনীয়া বগা ছোৱালীৰ পেটটো একে কিচকিচকে ক'লা হ'বনে এই কিবা বোলে তই অশুভ সংকেতো পাইছিলি এনেকুৱা কিবা এটা অঘটন ঘটিব বুলি এই যে হ'ব মই বিয়া আগতে গম পাওঁ কেনেকে মই সংকেত পাইছো কি সংকেত আমি বোৰে পাইছো নে গৃহস্থ ঘৰত যেতিয়া কিবা অশুভ সংকেত আহে সেই ঘৰৰ জীৱ জন্তুৱে তোক সংকেত দিব ঠিক কথা কৈছে মোৰ যেতিয়া ডাঙৰ দাদা দীপক কাইদেউ ঢুকাইছিল ঢুকুৱা আগদিনা কুকুৰে চোতালত আহি ৰাউচি জুইছে নহয় বোলে দীপক চুপ চুপ তই কি সংকেত পালি ইয়াত কুকুৰে ৰাউচি যোৱা নাই কি হৈছে আইদেউৰ ঘৰত ছাগলীয়ে সংকেত দিছিল কি সংকেত মহাৰাজক সংকেত দিছে তোকো সংকেত দিছে ছাগলীয়ে মোকো দিছে তোকো অইনটো বাদ দে আমাৰ বসুদেৱ ভিন্দকো ইংগিত দিছিল কেনেকে মানে ছাগলী আঁতৰ পৰা চিঞৰি আছে আমি কোনো শুনা নাই অকল মই লক্ষ্য কৰি আছো মই ব্যস্ত এপাকত ছাগলীজনী এৰাল ছিঙি আহি আমাৰ বসুদেৱ ভিন্দকটো খুচিবলৈ লাগিল আইও ক'ত খুচিছে কঁকালত ভাগ্য ভাল আছিল দে ভিন্দ অকণমান তললৈ খোজটো মৰা হ'লে ৰাতিপুৱা বহিবলৈ দিগদাৰ হ'লহেঁতেন তাৰপিছত ছাগলীজনী কেনেকে সংকেত দিছে সুধ কেনেকে সংকেত দিছে এই যে কাটিবলৈ আনিছিল যে ছাগলী তোৰহে মোৰ নহয় মহাৰাজৰ ঘৰৰ ছাগলীয়ে আহি আমাৰ বসুদেৱ ভিন্দক কৈছে ভিন্দ বাইদেউ বেয়া কি কেনেকে ভিন্দ বাইদেউ বেয়া দীপক বাইদেউ বেয়া মান্যব আহিছে আহক মান্যব পহৰি মহাৰাজক কবাগৈ পূৰ্বৰ প্ৰতিজ্ঞা পালি বসুদেৱে লৈ আহিছে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান যোৱা জীৱা আজ্ঞা তই যা মোৰ লগত কিবা লাগি যাব ভাষা পৃথিৱীলৈ নতুন অতিথি হৈ আহি আজি প্ৰতিজ্ঞাৰ বাবে অৰ্পণ কৰিম তোক কংসৰ হাতত মোক ক্ষমা কৰি দিবি বাছা মোক ক্ষমা কৰি দিবি মহাৰাজ সেয়া অষ্টম নহয় প্ৰথম মহাৰাজ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কিন্তু প্ৰথম সন্তানৰটো মোৰ নাই প্ৰয়োজন দৈৱবাণীৰ স্পষ্ট ঘোষণা আছিল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে মোৰ প্ৰাণবৈৰী হয় মহাৰাজ বাকীবোৰতো নহয় তেনেস্থলত অনাহকত শিশু বধ কৰি মই মোৰ পাপৰ বোজা বঢ়াই লওঁ কিয় তুমি লৈ যোৱা বসুদেৱ ৰাজন দিয়াগৈ উন্মাদিনী মাতৃৰ কোলাত স্নেহৰ ভগিনীয়ে সন্তোষ লভিব ৰাজন ধন্যবাদ ৰাজন তজ অনুগ্ৰহ না